নমস্কাৰ শিক্ষক বন্ধু বান্ধৱীসকল, মই কন্দৰ্প দাস। পোনপ্ৰথমে মই মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যে NIOSৰ চেয়াৰমেন মিষ্টাৰ CB শৰ্মাই কোৱা মতে যে 31 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত আজি আমাৰ ৰিজাল্ট দিয়া কথা আছিল। আজি 4 আগষ্ট, গতিকে আজি আমি আটাইয়ে ৰিজাল্ট পাম বুলি আশা কৰিছোঁ। বন্ধুসকল, আপুনি মই ৰৈ থকা নাই, গোটেই ভাৰতবৰ্ষৰ লাখ লাখ শিক্ষাৰ্থী আজি ৰৈ আছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট পাবলৈ। কি সঁচাকৈ আজি ৰিজাল্ট দিবনে? আজি আমি এই ভিডিঅ'তে আলোচনা কৰিম যে আজি ৰিজাল্ট দিব নে নাই। যদি ৰিজাল্ট দিয়ে তেতিয়াহ'লে আজি আমি এই ৰিজাল্ট ক'ত কেনেকৈ চাব পাৰিম, কাকো নোসোধাকৈ আপুনি নিজে কেনেকৈ নিজৰ চেলফোনটোৰ জৰিয়তে ৰিজাল্ট পাবলৈ সক্ষম হ'ব, আজি এই ভিডিঅ'টোতে আলোচনা কৰিম। এইখিনিতে আপুনি যদি মোৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ এই চেনেলটো আপুনি আজিই ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ NIOSৰ DLED সম্পৰ্কীয় বিভিন্ন খবৰ লৈ আপোনাৰ ওচৰত মই সদায় হাজিৰ হৈয়ে থাকিম। গতিকে পলম নকৰি আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। জেনেৰেলি মই DLEDৰ পাঠ্যক্ৰমসমূহৰ কোৰ্চৰ ভিডিঅ'বোৰ লৈ আহি থাকোঁ, কিন্তু আজি আমাৰ গোটেই অসমবাসী ৰাইজ, ভাৰতবৰ্ষৰ লগতে গোটেই অসমবাসী ৰাইজে ৰৈ আছে যে আজি সঁচাকৈ ৰিজাল্ট আমাৰ দিবনে। গতিকে আহক এতিয়া আমি এই ৰিজাল্ট দিয়ে নে নিদিয়ে তাৰ বিষয়ে আজি আলোচনা কৰোঁ। যদি ভিডিঅ'টি ভাল লাগে আপোনাৰ, তেতিয়াহ'লে এই ভিডিঅ'টি আপুনি ছাবস্ক্ৰাইব কৰিবই, লগতে লাইক বা কমেণ্ট এটা দিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইক বা কমেণ্টে আমাৰ দৰে ইউটিউবাৰসকলক যথেষ্ট উৎসাহী কৰি তোলে। ইয়াৰ পিছত আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাবলৈ আমি উৎসাহী হৈ পৰোঁ। গতিকে আপুনি লাইক এটা বা কমেণ্ট এটা দিয়াত যাতে কোনো ধৰণৰ আপত্তিবোধ নকৰে। লগতে মোৰ এই কোৰ্চ সম্পৰ্কীয় যিবোৰ ভিডিঅ' বনাই থাকোঁ, এই ভিডিঅ'বোৰ আপুনি যদি সোনকালে পাব বিচাৰে তেতিয়াহ'লে, আৰু ভিডিঅ'সমূহৰ PDF-সমূহ যদি আপুনি পাব বিচাৰে, তেতিয়াহ'লে মই হোৱাটছআপ নম্বৰটো কৈ দিছোঁ 9101714390। এইটো হোৱাটছআপ নম্বৰ। এই হোৱাটছআপ নম্বৰটোতে আপুনি কি পাব, মোৰ সমস্ত ভিডিঅ'সমূহৰ PDF-সমূহ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে পলম নকৰি মোৰ নাম্বাৰটো আপুনি ছেভ কৰি ৰাখক, 9101714390। এতিয়ালৈকে প্ৰায় 2000 মান হোৱাটছআপ নম্বৰ মোৰ লগত আছে। গতিকে মোৰ যিকোনো এই ভিডিঅ' সম্পৰ্কে যিকোনো সত্য কথা যেতিয়া আহি পাব মোৰ ওচৰত, মই অতি সোনকালে হোৱাটছআপৰ জৰিয়তে আপোনাক জনাব পাৰিম। আহক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, আপুনি কাকো বা কোনো ব্যক্তিৰ সহায় ল'ব নালাগে। আপুনি গুগলত যাওক, গুগলত গৈ পেলাই তাত আপুনি ডায়েল কৰক www.nios.ac.in, www.nios.ac.in আপুনি মাৰি চাওক। তাত যেতিয়াই আপুনি ক্লিক কৰিব তেতিয়াই আপোনাৰ এটা পেজ খোলা হ'ব, আৰু পেজটোত অকণমান তললৈ আহিলে আপুনি দেখিব তাত যে এনেকুৱা সৰু সৰু গোল গোল টাইপৰ আপুনি স্ক্ৰীণত দেখা পাই আছে। তাতে কেইটামান বক্স দেখা পাব আপুনি, আৰু বক্সটোৰ 4 নম্বৰ বক্সটো আপুনি চাব তাত, যে তাত এক্সামিনেশ্যন ৰিজাল্ট বুলি এটা বক্স পাব আপুনি। চাৰি নম্বৰ বক্সটো, এই 4 নম্বৰ বক্সটোত আপুনি এক্সামিনেশ্যন ৰিজাল্ট বুলি তাতে লিখা দেখা পাব। আপুনি ভালদৰে চাই ল'ব। এক্সামিনেশ্যন ৰিজাল্ট, আৰু এই এক্সামিনেশ্যন ৰিজাল্টটোত যেতিয়া আপুনি ক্লিক কৰিব, এক্সামিনেশ্যন ৰিজাল্টটোত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা পেজ খোলা খাব। এইটো 4 নম্বৰ বক্সটোত মই ক্লিক দিছোঁ। এইটো ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ এটা খোলা খাব আপুনি, আৰু পেজটোত
প্লে ষ্ট'ৰ খোলাৰ পিছত অকণমান তললৈ আহিব, আহি পেলাই তাত দেখিব আপুনি মানে তাত লিখা আছে ৰিজাল্ট ভেৰিফিকেশ্যন বুলি এটা অপশ্যন পাব। ৰিজাল্ট ভেৰিফিকেশ্যন বুলি এটা অপশ্যন পাব। এই ৰিজাল্ট ভেৰিফিকেশ্যন যেতিয়া আপুনি অপশ্যনটো দেখিব, তাত আপুনি মানে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি দেখা পাব তাত কি আছে। তাত প্ৰথম হেৰিটো চাব, প্ৰথমটো একদম 1 নম্বৰ লাইনটো চাব। 1 নম্বৰ লাইনটোত আপুনি দেখা পাব তাতে যদি আমাৰ সঁচাকৈ ৰিজাল্ট দিয়ে সেই লাইনটো দিয়া থাকিব একদম প্ৰথমটোত। আৰু তাত ইয়াতে লিখা আছে 2017 কিবা পৰীক্ষাৰ কথা, গতিকে যোৱা বছৰৰ যিটো মানে পৰীক্ষা আছিল ফাইনেল ৰিজাল্ট, তাৰে ৰিজাল্ট দিছিল আৰু তেতিয়াৰ ইয়াৰ এই লাইনটো দিয়া আছে। ইয়াতে 2018ৰ কোনো ধৰণৰ দিয়া নাই। যদি 2018 তাত আহে তেতিয়াহ'লে তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে এনেকুৱা পেজ এটা খোলা হ'ব আৰু এই যি ৰঙা চিনটো দিয়া আছে তাৰ তলৰ যিটো খালী ঠাইখিনি আছে, সেই খালী ঠাইখিনিতে আপুনি আপোনাৰ ৰোল নম্বৰটো লিখি দিব আৰু ৰোল নম্বৰটো দি পেলাই আপুনি ছাবমিট কৰিব। আৰু যেতিয়াই ছাবমিট কৰিব তেতিয়াই আপোনাৰ কি আহিব, আপোনাৰ মাৰ্কশ্বিট সহিতে নম্বৰ সহিতে সম্পূৰ্ণ আপোনাৰ ৰিজাল্ট ইয়াত দেখা পাব। গতিকে আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। মানে ভিডিঅ'টো মই বনালোঁ কিয়, আপুনি মানে কাকো সুধি থাকিব দৰকাৰ নাই। আপুনি নিজে যাব, গৈ পেলাই গুগলত www.nios.ac.in আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা পেজ খোলা খাব। পেজ খোলা খাওঁতে তাৰ আপুনি দেখিব মানে 10টা ঘৰ আছে। সেই 10টা ঘৰৰ 4 নম্বৰ ঘৰটো চাব আপুনি। সেই 4 নম্বৰ ঘৰটোত লিখা থাকিব। 4 নম্বৰ ঘৰটোত আপুনি পাব তাতে এক্সামিনেশ্যন ৰিজাল্ট